Good morning friends, মই দেবিকা পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটি ব্লগলৈ। ৰাতিপুৱাৰ টাইম মই আৰু আদি কৰি আছো এতিয়া ব্ৰেকফাষ্ট। এয়া হৈছে চাহ আৰু মই বনাইছিলো আজি পেনকেক আৰু আদিও খুব ভাল পায় পেনকেক খাই। তো তাকে আজি ভাবিলো সদায় ৰুটিটো খাই থাকো। তো আজি অকনমান বেলেগ কৰো। হৈ গল ব্ৰেকফাষ্ট আৰু হাজবেন্ড আমাৰ মানে ব্ৰেকফাষ্ট কৰাৰ আগতে ওলাই গল তেওঁ চাহ আৰু বিস্কুট খালে। আদি এতিয়া আছে বাহিৰতে খেলি আছে। ৰাতিপুৱাটো আমাৰ কিতাপ পঢ়িব নিবিচাৰে, শুই উঠেই দেৰিকে আজিকালি তাৰ মানে বহুত দেৰি হৈ যায় আজিকালি শুই উঠোতেই। স্কুল নাই সেইকাৰণে তাকো মানে টানি নুঠাওঁ, থাকক অলপ টাইম শুৱক বাৰু। আৰু দুপৰীয়াও নুশুৱে সেইকাৰণে শুবলে দিওঁ। যিমান টাইমত উঠে আৰু তাৰপিছত এতিয়া সি খেলি আছে বাহিৰত। আৰু মই আজি কি বনাম মানে কালি মাছ আনি থোৱা আছিলে, ৰাতি নহয় মানে দুপৰীয়া আনিছিলে। তো ৰাতি সেইখিনি ভাজি থৈ দিছিলোঁ। তো সেইখিনি মই আজি তৰকাৰী কৰিম আৰু চাওঁ আলু অকণমান ভাজি কৰিবলৈ কৈছে। তো আলু ভাজি খোৱা নাই আজি, বহুত দিন হ'ল আলু ভাজি খোৱা নাই। তো আলু ভাজি অকণমান কৰিম আৰু কৰিম মই আজি মাছৰ তৰকাৰী। তো এই দুটাই হৈ যাব আৰু আমাৰ আজি দুপৰীয়া। আৰু দুপৰীয়া বনালেতো মোৰ ৰাতিও হৈ যায়, মোৰ ৰাতিও আৰু একো কৰিবলগীয়া নাথাকে তেতিয়া। তো দুপৰীয়াৰটোৱে আমাৰ ৰাতি হৈ যায়। তো হৈ গ'ল আৰু মই ভাবিয়ে থৈছোঁ আজি কি কৰিম কি না। তো সেইখিনি ঠিক হৈ গ'ল, কিন্তু এতিয়া মোৰ ৰাতিপুৱাৰ কামখিনিতো বাকী আছে। এতিয়া ব্ৰেকফাষ্ট কৰিলোঁ, বাচনখিনিও আছে, মানে বেলেগ একো নাই। ৰাতিপুৱা যিখিনি ৰাতি ভাত খোৱা বাচন থাকে তো সেইখিনি মই ৰাতিপুৱা শুই উঠিয়ে প্ৰথমতেই কৰি লওঁ, সেইখিনি কাম শেষ কৰি লওঁ, তাৰপিছতে মই ব্ৰেকফাষ্ট কৰোঁ। তো এতিয়া আমাৰ বেছি কাঁহী বাতি নাই, জাষ্ট কেইটামান এয়া কাপ বা চাহ বনোৱা চচপেনটো তেনেকুৱাই আৰু টাৱাখন। তো তেনেকুৱাই টুকটাক কেইটামান বাচন। এই ব্ৰেকফাষ্টৰ আমাৰ বাচন বেছি নোলায়। তো এইখিনিও মই ধুই ল'ম, জমা কৰি নথওঁ, কাৰণ মই বেয়া পাওঁ জমা কৰি থৈ বাচন আকৌ এখিনি হৈ যাব, তাৰপিছত আকৌ কিবা এটা কৰিম, আকৌ দুটামান ওলাব, আকৌ জমা কৰিম, একেবাৰে ধোৱা সেইবোৰ চিষ্টেম মোৰ নাই। ৰাতিপুৱাৰ যিটো হয় সেইটো মই ৰাতিপুৱাই ধুই লওঁ, আকৌ ৰাতিৰ যিটো থাকে সেইটোহে মই অকল ৰাতিপুৱা ধুওঁ। বাকী সেইটো যদি কেতিয়াবা মন যায় যে আজি মই বাচনখিনি ধুই থ'ম, তো সেইখিনিও মই কৰিয়ে থওঁ। আৰু আজি ৰাতিটো মোৰ কৰি থ'ব লাগিব, কাৰণ কালি মই যাম ঘৰত, মাৰ ঘৰত যাম, ৰাতিপুৱাতে যাম বুলি ভাবিছোঁ। তাকে আৰু আজি ৰাতি কিন্তু মোৰ কাঁহী বাতিকেইটা ধুই একদম কমপ্লিট কৰি থ'ব লাগিব। তো ধুই থ'ম, সেইখিনিও কৰি থ'ম। আৰু কাপোৰ কানিও কেইটামান ল'বলৈ আছে, 2-3 দিনমান থাকাকৈ যাম। তো সেইখিনিও মোৰ ৰেডি কৰিব লাগিব। আৰু ৰাতিও কাঁহী বাতি ধুই একেবাৰে কমপ্লিট কৰি মানে ঘৰ দুৱাৰ চাফা কৰি থৈ দিম, তেতিয়া মই ৰাতিপুৱা ওলাই যাব পাৰিম। তাকে আৰু তো এতিয়া মই আৰু কথা পাতি নাথাকোঁ, তো যাওঁ ঘৰত যিবিলাক কাম আছে সেইখিনি কৰি লওঁ, তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ। এয়া হৈছে দাইল আৰু আজি মই বনালোঁ মাছৰ তৰকাৰী। আৰু আলু ভাজি কৰিম বুলি কৈছিলোঁ, কিন্তু আলু ভাজি মোৰ কৰিবলৈ মন নগ'ল। আলু ভাজিৰ সলনি মই কৰিলোঁ আজি দাইল। গুড ইভিনিং ফ্ৰেণ্ডছ, এতিয়া বাজিছে 5টা আৰু 5টাৰ পৰা মই মোৰ ব্লগটো আকৌ ষ্টাৰ্ট কৰিছোঁ। দুপৰীয়া সময়ত আৰু ভিডিঅ'টো নকৰিলোঁ, দুপৰীয়া ভাত খোৱাৰ পিছত অলপ টাইম শুই আছিলোঁ। আজি মূৰটো বিষাই আছে, সেইকাৰণে দুপৰীয়া টাইমটো এনেই অলপ শুই আছিলোঁ। তো এতিয়া গধূলি সময়ত যিখিনি কাম সেইখিনিতো হৈ গ'ল মোৰ। এতিয়া যাওঁ অকণমান চাহ বনাওঁ। আৰু আজি বিস্কুট তেনেকৈ একো নাই, মানে এতিয়া নাই। ৰাতিপুৱা কেইটামান আছিলে, তো আদিও খালে আৰু হাজবেণ্ডে খাই গৈছিলে, তো হৈ গ'ল। এতিয়া আৰু বিস্কুট নাই, সেইকাৰণে পাপৰ কেইখনমান আছে, তো সেইকেইখন মই ভাজি ল'ম আৰু চাহ বনাম, লাল চাহ বনাম। মোৰ মূৰটো বিষাই আছে সেইকাৰণে লাল চাহে খাম। তো লাল চাহ অকণমান বনাই লওঁ আৰু পাপৰখিনি ভাজি কৰি লওঁ। তেতিয়াহ'লে ব'লক মই আগতে সেইখিনি বনাই লওঁ।
চাহখিনি হৈ গ'ল তাৰপিছত মই পাপৰখিনি ভাজি থাকোঁতে এয়া আদি আহি গ'ল সি মানে ইমান টাইম মোক কৈয়ে আছিলে বাৰে বাৰে যে মই দি দিম তো সেইকাৰণে তাক লাষ্টত যিটো আছিলে তো সেইটো তাক দি দিলোঁ সি নিজৰ মতে লাহেকৈ এৰি দিছে তাকে আৰু মই কৰি আছোঁ কাৰণে সিও আহি গ'ল মোক অলপ হেল্প কৰি দিছে আৰু আজি নাজানো ৰাতিপুৱাৰ পৰা কি হ'ল মোৰতো ইমান বিষাই আছে মানে একো ভাল লগা নাই অকণমান শুই আছিলোঁ দুপৰীয়া সেই টাইমটো মানে শুই আছিলোঁ হয় কিন্তু মানে টোপনিও অহা নাই বা মূৰটো বিষাই থকাৰ কাৰণে ইমান অশান্তি লাগি আছে তো সেইকাৰণে ভাবিলোঁ এই পাছবেলা সময়ত অকণমান ৰঙা চাকে খাই দিওঁ তাতে অলপ ভাল লাগিব আমাৰ চাহ খোৱা হৈ গ'ল কমপ্লিট তো আমি দুইটাই বহি আছিলোঁ আৰু বহি থাকোঁতে এয়া পুচি আহি গ'ল এয়া এইজনী আহি একেবাৰে এইডোখৰতে বহিলে এয়া তো তাই অকণমান শুই আছে এনেই মাতিলোঁ তো আহি ডাইৰেক্ট আৰু কোচতে উঠি বহি গ'ল তো থাকক আৰু অলপ টাইম বহিবলৈ দিছোঁ তো তাৰপিছত বহাই থ'ব নোৱাৰি বহুত টাইম কাৰণ তাক যদি এনেকৈ শুৱাই থৈ দিওঁ সি শুয়ে থাকিব আৰু নুঠে তো উঠাই দিম আৰু অকণমান টাইম তাৰপিছত উঠাম আৰু তাইও আমাৰ লগত আজি পাপৰ খাইছে বেলেগ দিন বিস্কুট খালেতো খায়েই মই ভবা নাছিলোঁ তাই পাপৰ খাব বুলি তো খাইছে আমাৰ লগতে কিচেনত মই অথনি আহিলোঁ তো ৰুটি বনালোঁ ভাত বনালোঁ আৰুতো মোৰ একো কৰিবলগীয়া নাই এতিয়া আৰু আজি আলু ভাজি কৰিম বুলি ভাবিছিলোঁ কিন্তু আলু ভাজি মই নকৰিলোঁ দাইল বনালোঁ আৰু মাছ এতিয়া মোৰ কিচেনৰ কাম শেষ হৈ গ'ল মানে যিটো মোৰ ৰাতি কৰিবলগীয়া তো সেইটোতো হৈ গ'ল তাৰ অলপ পিছত মানে এতিয়া 9:30 মান বাজিছে 10টা মান বাজি গ'লে তাৰপিছত আমি কৰি ল'ম ডিনাৰ তো মোৰ এতিয়া হৈ গ'ল কিচেনৰ কাম তাৰপিছত এতিয়া ভাবিছোঁ কি কৰিম তো আদিও কৈ আছে লুডো খেলিম বুলি তাৰ লগতে অলপ লুডো খেলিম বুলি ভাবিছোঁ তো আমি খেলিম এতিয়া লুডো তো আমাৰ লুডো খেলা শেষ আৰু মই জিকি গ'লোঁ আৰু আদি হাৰি গ'ল এবাৰ খেলিলোঁ আকৌ খেলি আছোঁ মই তো মোকতো আকৌ খেলিবলৈ কৈ আছে কিন্তু এবাৰে খেলিলোঁ হ'ল এইটো খেলোঁতে ইমান টাইম লাগিলে তো এবাৰটো খেলা নহ'ব তো নেক্সট খেলিম আৰু বেলেগ দিন আকৌ তো হৈ গ'ল খেলিবলৈ কৈ আছিলে তো খেলি ল'লোঁ আৰু হাৰিও গ'ল সি তো যাওঁ এতিয়া আমি ভাত খাই লওঁ তাৰপিছত আপোনালোকক লগ পাম আমাৰ ডিনাৰ হৈ গ'ল এতিয়া কমপ্লিট তো আমি দুইটাই খাই ল'লোঁ ময়ো খালোঁ আৰু আদিকো খুৱাই দিলোঁ আৰু হাজবেণ্ড আজি দিনত খোৱা নাছিলে ভাত আহিছিলে কিন্তু ভাত খোৱা নাছিলে তো এতিয়া ভাতটো সোনকালে খালে অথনিতে খালে তেওঁ তো আমি দুটাহে এতিয়া খাইছোঁ আৰু খাই বৈ এতিয়া বহিছোঁ আৰু লৈ লৈছোঁ এইখিনি মই এতিয়ালৈকে ভাজাই নাই কেঁচা হৈ আছে কিন্তু এনেকৈ খাম মই কাৰণ বেলেগ একো নাই তো আজিৰ ভিডিঅ'টো মই ষ্টাৰ্ট কৰিছোঁ ৰাতিপুৱাতে আৰু এতিয়া 11টা বাজিছে তো এতিয়া মই মোৰ ভিডিঅ'টো শেষ কৰিছোঁ
মানে আজিৰ ভিডিঅ'টো মোৰ ইমানতে শেষ কৰিম আৰু 11টা বাজিছে এতিয়া তো ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিছে আপোনালোকে মোক নিশ্চয় জনাব কমেন্ট এটা কৰিব যদি পাৰে আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়া হলে লাইক কৰিব আৰু যদি ভাল নালাগে তেতিয়া হলে ডিসলাইক হলেও কৰি দিব একো কথা নাই মই বেয়া নাপাওঁ আজি ৰাতিপুৱাৰ পৰাই মোৰ মূৰটো বিষাই আছে বাম লগাই আছো বাৰে বাৰে 2-3 বাৰ মান লগালোৱে চাগে এতিয়ালৈকে তো এতিয়া আকৌ লগাও তো আজি ভিডিঅ'টো মই ইমানতে শেষ কৰিম পুনৰ আন এটা ব্লগ লৈ আপোনালোকক আকৌ লগ পাম তেনেহলে আজিলৈ বাই বাই